চক বন্ধুসকল, আপোনালোকে প্ৰত্যক্ষ কৰি আছে লোকেল কুকুৰাৰ পোৱালি। হয় বন্ধু বান্ধৱীসকল, মই লোকেল কুকুৰা আৰু পাতিহাঁহ, সোণালী, ব্ৰইলাৰ চব কুকুৰাৰ পোৱালি মই ছাপ্লাই দিওঁ। যদি আপোনালোকৰ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। চক বন্ধুসকল, এই দাদা আহিছে আপোনাৰ গোসাইগাঁৱৰ পৰা। চক বন্ধুসকল, আপোনালোকে এনেকৈ লোকেল কুকুৰাই হওক আৰু পাতিহাঁহৰ পোৱালি হওক লৈ পেলাই ভালকৈ পোহপাল কৰক আৰু লাহে লাহে আগুৱাই যোৱাৰ চেষ্টা কৰক। আপোনালোকৰ যদি কোনো অসুবিধা হয় মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক ভাল পৰামৰ্শ দিবলৈ চেষ্টা কৰিম। চক এইখিনি হাঁহ মই ঘৰত পোহপাল কৰি আছোঁ। ভালকৈ পোহপাল কৰিলে আপোনালোকে আগুৱাই যাব পাৰিব। চক এইখন দাদাৰ ফাৰ্মত প্ৰায় 500 মান লোকেল পাতিহাঁহৰ পোৱালি মই দিলোঁ আজি। এই দাদা ষ্টেট বাই ষ্টেট মোৰ পৰা পোৱালি লৈ থাকে। লোকেল কুকুৰা ওলায়, পাতিহাঁহৰ পোৱালি ওলায়, ষ্টেট বাই ষ্টেট লৈয়ে থাকে। চক এইখিনি মই ডিমা ঘৰতে লৈ আহিলোঁ। লোকেল কুকুৰাৰ ডিমা ইনকুবেটাৰ মেচিনত সোমাই দিম। চক কোনোবাৰ যদি কইল বাৰ্ড পাখি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকক কইল বাৰ্ড দিবলৈ মই চেষ্টা কৰিম। চক বন্ধু বান্ধৱীসকল, মোৰ নিজাববীয়াকৈ প্ৰচেষ্টাত মই লোকেল কুকুৰা পোহপাল কৰোঁ আৰু লগতে লোকেল কুকুৰাৰ পোৱালিও বিক্ৰী কৰোঁ। যদি আপোনালোকৰ যিকোনো অসুবিধা হয় মোৰ লগত যোগাযোগ কৰিব পাৰে। মই কেনেকৈ আপোনালোকৰ দেখাই আছোঁ, মই কেনেকৈ দানা পানী দি আছোঁ। চক চেম আপোনালোককো মই এনেকৈ পৰামৰ্শ দিম, আপোনালোকে লাহে লাহে আগুৱাই যাব পাৰিব। বন্ধুসকল, মোৰ পৰা যদি আপোনালোকে পোৱালি লয়, কেনেকৈ মেডিচিন ইউজ কৰিব লাগিব, কিমান দিনৰ পিছত মেডিচিন দিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক মই জনাই দিবলৈ চেষ্টা কৰিম। চক মই যেনেকৈ পোহপাল কৰি আছোঁ আপোনালোককো চেম পৰামৰ্শও দিম, এনেকৈ পোহপাল কৰি আগুৱাই যাব পাৰিব। চক সম্পূৰ্ণভাৱে সুস্থ হৈ আছে কুকুৰাখিনি, কোনো অসুবিধা নাই, কোনো বেমাৰ আজাৰ নাই। আমি এসপ্তাহ মূৰে মূৰে মেডিচিন দি থাকোঁ। কি মেডিচিন দিব লাগে আৰু কেনেকৈ গ্ৰ'থৰ কাৰণে মেডিচিন খুৱাব লাগে, কি এণ্টিবায়'টিক দিব লাগে, চব আপোনালোকক ডিটেইলছ জনাই দিম মোৰ পৰা পোৱালি ল'লে। চক মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। আপোনালোকে য'ৰ পৰা আহে মোৰ পৰা পোৱালি লৈ যাব পাৰিব। অভয়াপুৰী আপোনালোকে যদি আহে মই অভয়াপুৰীলৈকে আগুৱাই লৈ যাওঁ। তাৰ পৰা আপোনালোকে ভালকৈ পোৱালি লৈ যাব পাৰিব। আৰু ভালকৈ যদি আপোনালোকে ব্ৰডিং কৰিব পাৰে, ভালকৈ তাপ নিয়ন্ত্ৰণ কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ পোৱালি মৰ্টেলিটি এটাও নহ'ব। চক কেনেকৈ ব্ৰডিং কৰিব লাগে, কেনেকৈ লাইট দিব লাগিব, সম্পূৰ্ণ পৰামৰ্শ আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। সেই হিচাপত আপোনালোকে ব্ৰডিং কৰিব, লাইটৰ ফেচিলিটি দিব, এটাও পোৱালি মৰ্টেলিটি নহ'ব। আৰু পোৱালি লোৱাৰ পিছৰ পৰাই আপোনালোকে 3 দিনমান কণ্টিনিউ পুৱাই এণ্টিবায়'টিক দিব, ভাল এটা এণ্টিবায়'টিক দিব, যাতে কোনো ধৰণৰ বেমাৰে এটাক কৰিব নোৱাৰে। আৰু তাৰপিছত আপোনালোকে এসপ্তাহ পিছত ফাৰ্ষ্ট ভেকচিনটো আপোনালোকে দি দিব যিকোনো এটা ছাইটৰ চকুত। তাৰপিছত এনেকৈ লাহে লাহে ভালকৈ আপোনালোকে মোৰ পৰা পৰামৰ্শ কৰক আৰু লাহে লাহে আগুৱাই যোৱাৰ চেষ্টা কৰক। চক বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ' চাই যদি ভাল লাগে শ্বেয়াৰ কৰি দিব।
লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।